তো নমস্কাৰ বন্ধু বান্ধৱীসকল, আমি ৰিয়ান আৰু মই আশা কৰোঁ আপোনালোক চবে ভালে আছে নহয়। তো আজি মানে আমাৰ ঈদ, তো চবকে মানে প্ৰথমতে ঈদ মোবাৰক দিলোঁ। তো বহুত ঈদ মোবাৰক দিলোঁ, হয় না? তো আগত আপোনালোকক ঈদত যাই আছোঁ। তো আগত আপোনালোকক ঈদ আমাৰ কেনেকৈ পঠাই দেখুৱাই আছোঁ। তো আপোনালোকে মোৰ লগত আহি থাকক। তো এয়া বন্ধুসকল, মানে আমি আহি পালোঁ ঈদত। তো এয়া মোৰ ল'ৰাটো আৰু মোৰ ছোৱালীটো। তো এইবোৰ আৰু বহুত মানুহ আছে। তো চবে মানে আজি সাজি কাচি আহিছে, তাৰমানে আজি ঈদটো। তো চবৰ মানে মনৰ ফূৰ্তি আৰু। তো ইয়াত মানে উজু কৰি আছে ল'ৰাবিলাকে, চাওক। তো মই মানে উজুটো কৰি ল'লোঁ। তো ইয়াত মানে উজুটো কৰে। তো ইয়া মানে বৰ্তমান মই বন্ধুসকল ঈদৰ মানে ভিতৰত সোমাই গ'লোঁ। তো ইয়া মানে মই ভিতৰৰ পৰা দেখুৱাই আছোঁ। তো মানুহবোৰ গোটেই বহিছে, চাওক। ইয়া ল'ৰাবিলাক আছে, দাদাহাত আছে, খুৰাহাত আছে, মানে গোটেইবিলাক আছে আৰু চব আছে। এয়া চাওক। তো আমাক মানে যোনে মানে নামাজটো পঢ়াব ইমামজন, এই তাত আছে, আপোনালোকে চাব পাৰে। সেইটো যি মানে পেণ্ডেল টানিছে, মানে তাৰ তলত আছে আৰু তাৰ পৰা আমাক শিকি দিব কেনেকৈ নামাজ পঢ়িব লাগিব। তো নামাজ পঢ়াখিনি আপোনালোকক দেখুৱাব পাৰিলে দেখুৱাম, দেখুৱাব নোৱাৰিলে চৰি আৰু। তো এয়া বন্ধুসকল, নামাজ পঢ়াখিনি মই মানে দেখুৱাব নোৱাৰিলোঁ, কেমেৰাটো কোনে ধৰিব নোৱাৰে। তেতিয়া মানে চবেই নামাজ পঢ়াত ব্যস্ত। এয়া চাওক, গোটেই মানুহ হোৱাই নাই, অলপ মানুহ উঠি আহি আছে। এইপিনে গেছি কিছুমান, এইপিনে যাই আছে। এইপিনে আৰু মোৰ ল'ৰাটো আৰু ভণ্টিটো থৈ গৈছিলোঁ, বহুত দেৰি হৈ গ'লতো। তো ইয়াতে আছে। এইপিনে মানুহবিলাক অহা যোৱা কৰি আছে। তো ইয়াত মানে দোকানো আছে, আপোনালোকক দেখুৱাইছোঁ। ইয়াতে মানে হাই দিছে আৰু। এই ল'ৰাকেইটাক চাওকচোন কি ধুনীয়াকৈ। তো মানে বন্ধুসকল, আমাৰ মানে ঈদ আহিলে মানে বিৰাট মানে মনত ফূৰ্তি লাগে আৰু। তো ইয়াৰ মানে ল'ৰাবিলাক চাওকচোন, কোনোবাই কিবা খাই আছে। তো এইটো আমাৰ ভণ্টিটো আৰু ল'ৰাটো মানে বৰফ খাই পেলাই বৰফ দি দিলোঁ। তো বতৰটো বৰষুণ দি একদম অৱস্থা কৰি আছে। তো কি হয় নাজানো আৰু। তো এইটো স্পটৰ প্ৰতিটোক এইটো মানে 20 টকাকৈ বিকি আছে, মানে বহুত ভিৰ হৈ গৈছে। এইপিনে আলু চলি আছে, আপোনালোকে চাব পাৰে। তো এই সৰু সৰু ল'ৰাবিলাকে আলুটো চেলাই আছে, এইপিনে বনাই আছে, এইপিনে বিক্ৰী কৰি আছে। ইয়া চাওক। তো মানে এটা যি প্লেট দিছে, আমি 20 টকাকৈ লৈছে। তো মানে কমতে দিছে আৰু, যাতে চবেই খাব পাৰে। তো ইয়া চাওক, ভিৰ লাগি গৈছে বহুত। তো এয়া চাওক, খালাগিলাক ইয়াত যি মাৰি দিয়ে, সেইবোৰ খালা। তো এই মানে ল'ৰাবিলাকে কিবা কিবি খাই আছে। তো কোনোবাই চচ লাগে খাই আছে। তো ইয়া মানে মই বৰ্তমান আৰু দেখুৱাই দিলোঁ, মানে কিমান মানুহ বহি আছে ইয়াত। বহুত মানুহ বাহিৰত ওলাইছে। তো ময়ো ওলালোঁ আপোনালোকক দেখুৱাম বুলি। তো ইয়া চাওক, এইপিনে চাওক কিমান মানুহ বহি আছে, আপোনালোকে চাওকচোন। তো এইটো আমাৰ বকাৰী ঈদটো। তো এইটো ঈদত আমাৰ মানে কুৰবানী হ'ব। তো মানে ইয়াত এটা প্ৰব্লেম হৈছে, তো পাণ তামোল চিগাৰেটৰ দোকান এখানে হৈছে। তো জানাই, এইটো ধূমপান কৰা ল'ৰাবিলাক বহুত আছে বেছি। তো ভাল বস্তু বেছি নাখায়, তো ধূমপান বেছি কৰে। তো দোকান এখন হোৱাত ইমান ভিৰ হৈছে, মানে ক'ব নোৱাৰি আৰু। তো এইটো মই ধুনীয়াকৈ আপোনালোকক অলপমান চেহেৰাটো দেখুৱাই দিলোঁ। তো এতিয়া ল'ৰাবিলাকে ইয়াত মানে বহি আছে ধুনীয়াকৈ। তো এইটো আপোনালোকে আমাৰ ঈদগালৈ যোৱা ৰাস্তাটো চাওকচোন। তো ৰাস্তাটো মানে ইমানেই বেয়া হৈছে। তো আমাৰ মানে যেতিয়াই ঈদত বৰষুণ দিয়ে, তো মানুহবিলাক মানে ইয়াত মানে বোকাতে মানে লুতুৰ বুতুৰ হৈ আহিব লাগে। ইয়াত চাওকচোন আপোনালোকে ৰাস্তাটো। তো এই ৰাস্তাটো হোৱাটো অতিয়ে বিৰাট মানে জৰুৰী আৰু।
তো আমি মানে ইয়াত বছৰে বছৰে ঈদ পালন কৰোঁ এই ৰাস্তাটো কোনোবা যদি ডাঙৰ মানুহ চাই আছে তো কোনোবা যদি বনাব পৰা মানে মানুহ চাই আছে তো প্লিজ এই ৰাস্তাটো অকণমান কৰি দিয়াৰ চেষ্টা কৰিব তো আমাৰ কিবা কৰি মানে এইটো নামাজটো পঢ়া হৈছে তো এতিয়া মানে বিৰাট বৰষুণ আহিছে আমি মানে তো এয়া ভণ্টিহঁতে বৰষুণ আহিছে দাউৰি আছে ময়ো দৌৰি আছোঁ এতিয়া বৰষুণ আহি আছে তো এয়া চাওক বন্ধুসকল আমি মানে এখন দোকানৰ গুমটিৰ তলত সোমাই গ'লোঁ তো মানুহবিলাক আহি আছে আপোনালোকক দেখুৱাই আছোঁ বহুত মানুহ আহি আছে তো সেইবোৰ চাব পাৰে তো গোটেই মানে ভিজি আহি আছে আৰু চাওকচোন আপোনালোকক দেখুৱাই আছোঁ এইবোৰ চাওক কিমান মানুহ আহিব আপোনালোকে চাওকচোন চাওক তো এয়া গ'ল বাইক লৈ এই ছাতা লৈ গৈছে কোনোবাই এইটো নামাজ পঢ়িব যোৱা মানুহ নহয় দেই তো আপোনালোকে দেখিবলৈ আগত অকণমান পাইছে তো এইবিলাক আহিছে মানুহ বহুত তো কোনোবাই বাইক লৈ আহিছে কোনোবাই বুলি আহিছে তো বহুত মানুহ ভিজিছে আৰু তো এয়া কোনোবাই বিৰাট জোৰে চাইকেল মাৰিছে আৰু ভিজিব ইচ্ছা নাই তো চাওকচোন কিমান বৰষুণ আহিছে তো এইটো আমাৰ আজি যি ঈদ পঢ়া হ'ল এইটোৰ নামটো হৈছে গাঁৱৰ 2 নম্বৰ জামবাৰী 6 গাঁও সমষ্টি তো এয়া এখন কাৰ আহিছে ইমাৰ্জেঞ্চি আহিছে মানে চবে বৰষুণ দিছেতো তো ইয়াৰ পিছতে আমাৰ কুৰবানী হ'ব তো অকণমান কমিছে বৰষুণটো তো বহুত মানুহ আহিবলৈ আহি আছে তো এয়া চাওক সৰু সৰু ভণ্টিকেইটা দৌৰি আমাৰ কাষত আহিছে তো সেইটো চাওকচোন মানে বেটাৰী গাড়ীখন মানে বৰষুণ দিছেতো তো সেই মানুহ দাদাজনেও শুনা পোৱা নাই তো খুন্দা মাৰি দিবলৈ ওলাইছিল আৰু তো এইবোৰ বহুত মানুহ আহিছে তো ঈদটো আমি ভালকৈ পঢ়িলোঁ ঈদ পঢ়াৰ সময়ত কিন্তু বৰষুণ অহা নাই তো ঈদ পঢ়াৰ পিছতে মানে বৰষুণ আৰম্ভ হৈ গৈছে আৰু কিনো দিন পৰিল সখীয়ে ক'ব লাগে লাজ শুনবা লাগে লাজ বৰষুণে ভাইৰাছে কৰি দিছে সৰ্বনাশ আমাক বৰষুণৰ ভাইৰাছে কৰিছে সৰ্বনাশ अस्सलामु अलैकुम अस्सलाम ईद का है यारो ये पाया ना तेरा है त्योहार ना मेरा है त्योहार ये सबका है त्योहार मुबारक ईद मुबारक मुबारक ईद मुबारक मुबारक ईद मुबारक सबको मेरी तरफ से ईद मुबारक गुमराह हो याही से কোনো দেখে বান উতুৱাই নিলেহি মোৰে সুখৰে ঈদগাহখন বৰষুণে কৰি দিলে সকলো সৰ্বনাশ বৰষুণ আহি আমাকে কৰিলে সৰ্বনাশ ফুলকুমলীয়া ছোৱালী দেখিলে বিয়া পাতো পাতো লাগে ঐ প্ৰেমত পেলাওঁ বাৰু কেনেকৈ গাল হেঁচা পালে চকু হেঁচা পালে কি চাবা মুখলৈ
সীমা দিম যেন তপক তপকৈ মনত ভাবি আছো তোমাক পালে সকলো কম খুলি তুমি লেং মাৰি মোক গুচি নাযাবা চাকৰি নাই বুলি যদিও নাই চাকৰি আছে মোৰ LIC এনজয় কৰিবা জিন্দেগী লাও বগাবলৈ হেণ্ডেলাই লগাবি চিপ্তাত দিবিছে মেট্ৰিক দিহে কৰিম জানা ফেন মই মেট্ৰিক পাছ কৰি কলেজত পঢ়ি ডেকা প্ৰফেচাৰে লিঙাই চাই নকল মাৰিবলৈ তেহে চান্স পাই মই ললো জানা তোমাৰ নাম এটি বেক্টৰ লিষ্টত লিখি যদি চাফাৰী এখন ল'ব পাৰা সকলোকে দিম খেদি হাতত থাকে হাত ঘড়ী নাপাই জানা 16 বছৰীয়া ছোৱালীয়ে তুমি কোনোবাই দিন ওলাবা মোৰে লগত লৈ যাম গুৱাহাটী তোমাৰ চেহেৰা দেখি মন্ত্ৰী ছাৰেই ল'ব ভণ্টি পাতি তুমি হবা টাং জিলা মই খুলিম মদৰ দিলা কিনি লম মই ঘৰ বনাইছো পাৰে যা 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 তো বেয়া নাপায় যদি বন্ধুসকল মোক এটা আপোনালোকে প্ৰশ্নৰ উত্তৰ দিব কমেণ্টত তো প্ৰশ্নটো হৈছে এনেকুৱা তো দুজন মানে বিখ্যাত ডাঙৰ মানে নামী মানুহ আছিল তো এজন মানে নকৰ কাৰণে মৰিছে এজন মানে মানুহক সুধিছে মানে অমুকটো বস্তু মানে কিবা এটা নাম কওঁ আৰু তো মানে নকাৰ কাৰণে মৰিছে এটা মৰিছে নকাই এটা মৰিছে নিদি তাৰমানে নেদা কাৰণে মাৰি ফেলছি তো নেদি মৰিলে কাই আৰু নকৈ মৰিলে কাই তো যোনে জানে মোক কমেণ্টত জনাব মই নিশ্চয় কমেণ্টত ৰিপ্লাই কৰিম তো এয়া বন্ধুসকল মানুহবিলাক আহি আছে যাই আছে তো চবৰে মানে ফূৰ্তি আৰু এইবোৰ চাওকচোন অটো গাড়ী লৈ গৈছে তো মানুহবোৰ মানে গোটেই ভিজি গৈছে আৰু বেয়া লাগে কি কৰিব মোৰ মানে সামৰ্থ্য থকা হ'লে উপায় দি এখন তিৰপলে টানি দিম বুলি ভাবিছোঁ তো মোৰো মানে সিমানখিনি সামৰ্থ্য নাই আৰু কি কৰিবা তো এয়া চাওকচোন তো মানে তলৰ পৰা কানি ভেকুলীয়ে কান্দিলে জানা তুৰুত তুৰুত আমাৰো আজি বৰষুণটো লৈ বেয়া লাগিছে পুৰুত পুৰুত দেহা তুৰুত তুৰুত আমি মানে আৰু কোনো টেনশ্যন লোৱা নাই আহি থাকবা দি বৰষুণ কেইদিন আহিব আজি আহিব কালি আহিব পৰহিদিন আহিব কেইদিন আহিব আহি থাকবা দিয়ক তো ইয়াৰ দোকানবোৰ মানে অলপ অলপ খুলিছে এতিয়া মানুহবোৰ আহিছেতো তো ইহঁতে হাই কৰি দিছে তো মই মানে হিন্দী শৰ্ট ফিল্ম বনাই আছোঁ তো আপোনালোকে প্লিজ মোৰ ভিডিঅ'বিলাক চাব আৰু যদি ভাল লাগে লাইক ছাবস্ক্ৰাইব কৰি দিব তো মই বিশেষকৈ এনেকৈ ভিডিঅ' নবনাওঁ তো আজি ঈদ বুলি বনাইছোঁ তো চবেই লাইক শ্বেয়াৰ কৰি দিব আৰু তো মই বিশেষকৈ মানে শৰ্ট ফিল্ম বনাওঁ হিন্দী ফিল্ম তো কি ভাল হয় কি বেয়া হয় সেইটো বাৰু নাজানো তো কি বেয়া হয় কি ভাল হয় আপোনালোকে কমেণ্ট কৰি জনালে মোৰ ভাল লাগিব তো মই আগুৱাই যাত ভাল হ'ব তো মই বৰ্তমান ইউটিউবৰ পৰা এটকাও পোৱা নাই তো মোৰ মানে একাউণ্টত জমা হৈ আছে তো এতিয়ালৈকে উলিয়াব পৰা হোৱা নাই আৰু ইমান ডলাৰ তো আপোনালোকে যদি অলপমান ছাপোৰ্ট কৰে তো নিশ্চয় মই আগলৈ পে'মেণ্ট পাম বুলি আশা কৰিলোঁ তো এয়া আমাৰ গাঁওখনৰ নাম হৈছে একদম মানে আমাৰ মেইন গাঁওখনৰ নাম হৈছে আন্ধিৰ তাৰি এয়া আমাৰ গাঁওখনৰ নাম আন্ধিৰ তাৰি এয়া আমাৰ আজি আন্ধিৰ তাৰিত ঈদ পঢ়িলোঁ তো ঈদত এটাই দুখ লাগিলে তো বৰষুণ বহুত বেছি আহিলে তো
তো বৰষুণ অহাৰ বাবদ গোটেই বোলে ভিজি গ'ল। তো কোনোবাৰ পকেটত মোবাইল আছিলে মানে টকা আছিলে গোটেই ভিজি গ'ল আৰু উপায় নাই। তো বন্ধুসকল আটাইতকৈ এটা ডাঙৰ কথা হ'ল তো যোনে মানে ইউটিউব চেনেল চলায় তো তেখেতে বুজি পাব। তো এটা মানে বস্তু মানে এডভাৰটাইজ কৰিব পাৰি যিকোনো বস্তু নহওক। তো মই মানে তেনেকুৱা এডভাৰটাইজ মানে বহুত পাইছোঁ, বহুত ৰিকুৱেষ্ট কৰি আছে। তো যিমান মই এডভাৰটাইজবোৰ পাইছোঁ তো চব মানে গেমছৰ ৰানি এপছ লুডো এপছ চব মানে পইচা লগাব লাগে। তো মই মানে ভাবিছোঁ মই এনেকুৱা এপছৰ প্ৰমোট নকৰোঁ। কিয় নকৰোঁ, মোক ছাবস্ক্ৰাইববিলাক ইমান মৰমত ছাবস্ক্ৰাইব কৰি ৰাখিছে মোৰ চেনেলটো। মই যদি তেওঁলোকক কওঁ তোমালোকে এইটো এপছত ইমান পইচা লগাই দিয়া তোমালোকে পাই যাবা, তো তেতিয়াতো মইতো ইউটিউবত ভিডিঅ' বনাব নালাগে, মিস্ত্ৰী কামো কৰিব নালাগে। মইতো সেইটো এপছত ধুনীয়াকৈ ভিডিঅ' নবনাকৈ ধুনীয়াকৈ সেইটো এপছত গেম খেলি পেলাই মই পইচা কামাই থাকিব পাৰোঁ। তো আপোনালোকক যদি কোনোবাই মানে এপছৰ বিষয়ে কয়, ডাউনলোড কৰিব কয়, পইচা কামাব কয়, তো আপোনালোকে এই ভুলটো নকৰিব। তো বিশেষকৈ কম বয়সৰ ল'ৰাবিলাকে এই ভুলটো কৰে। তো তাৰ বাবদ মাক দেউতাকৰ বহুত টকা পইচা বৰবাদ হৈ যায়। তো মোৰ ভাইটিসকল মোৰ বন্ধুসকল তোমালোকক ৰিকুৱেষ্ট কৰিছোঁ, তো তেনেকুৱা এপছ ডাউনলোড নকৰিব আৰু তেনেকুৱা গেম নেখেলাব। তো মোৰ তাতো বহুত তেনেকুৱা স্পনচাৰ আহে, তো মই তেনেকুৱা স্পনচাৰ নকৰোঁ। তো আপোনালোকে ভালে থাকক, সুৰক্ষিত থাকক। আকৌ মই নেক্সট ভিডিঅ'ত লগাল পাম। তো বন্ধুসকল আপোনালোকক আজিলৈ ইয়াতে এৰিলোঁ, আমাৰ ঈদ খাব লাগিব। তো বাই বাই।